আমি যিমানেই ৰামেন পাস্তা এইবিলাক নাখাওঁ কিয় কিন্তু আমি মেগীৰ টেষ্টটো আমাৰ পাহৰিব নোৱাৰোঁ নহয় জানো সেইটো যেন আমাৰ জিভাত একেবাৰে লাগি ধৰিছে সো আজি বনাবলৈ লৈছোঁ মেগী কিন্তু ৰামেন ষ্টাইল আৰু এটা দেশী ফিউজনত সো তাৰে কাৰণে মই মোৰ ফাৰ্ষ্ট চচটো প্ৰিপেয়াৰ কৰিম তাৰে কাৰণে মই নহৰু কুটি লৈছোঁ কেইফুটামান তাত অকণমান বিলাহীৰ পেষ্ট দিছোঁ তাৰপিছত চয় চচ অকণমান দিছোঁ তাৰপিছত মেগী মছলাটো আৰু 1 চামুচ পিনাট বাটাৰ আৰু ৰঙা জলকীয়া গুড়ি দি লৈছোঁ তাৰপিছত অকণমান তেল গৰম কৰি তাত তেলখিনি মই ঢালি দিছোঁ তো তেলখিনি ঢালি দিয়াৰ কাৰণ এইটো কাৰণ মছলাখিনি অকণমান ফ্ৰাই কৰা নিচিনা হৈ যাব তাৰপিছত আকৌ পেন এটাত তেল দি তাত পিঁয়াজ আৰু বিলাহী ভালদৰে ভাজি লওঁ নিমখটো অপশ্যনেল নিমখটো মই টেষ্টটো এনহেঞ্চ কৰিবলৈ দিছোঁ আৰু সিজিবৰ কাৰণেও দিছোঁ চ' তাৰপিছত মই তাত মেগী পেকেট ৰাখি দিম ৰাখি দি অকণমান সময় ভাজা হোৱাৰ পিছতো তাত মই পানী ঢালি দিম পানী অকণমান বেছিকৈ ৰাখিছোঁ এতিয়া সেই পানী ৰখা মেগীখিনি একেলগে সেই মই মোৰ চচটোত ঢালি দিছোঁ তেনেকেই মই মোৰ ৰামেন টাইপত মেগীটো বনাই লৈছোঁৱে অলৰেডি চ' চচখিনিৰ লগত মিক্স কৰিছোঁ এতিয়া ভালদৰে তাৰপিছত কিছুমান টপিংছ দিম আপোনালোকে নিজ ইচ্ছামতে যিকোনো টপিংছ দিব পাৰে মই ৰাখিছোঁ কণী আধা ভজাকৈ যেনে হাফ বইল অমলেট এখন ৰাখিছোঁ আৰু তাৰপিছত তিয়ঁহ কেঁচা তিয়ঁহ আৰু ভাজি লোৱা পিঁয়াজ অকণমান ক'লা তিল কেঁচা জলকীয়া আৰু কেঁচা ধনিয়া এনেকৈ বনাই চাবচোন আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বাই